গুড মৰ্ণিং ফ্ৰম বাঘমৰা ৰিজৰ্ট। যোৱাকালি ৰাতি আমি থাকিলোঁ বাঘমৰা ৰিজৰ্টত আৰু খুব ধুনীয়া ইয়াৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ ৰাতিপুৱাৰ ভিউ। এতিয়া ৰাতিপুৱা 6 বাজিছে। ইফালে ব্ৰহ্মপুত্ৰ নদী, ইফালে আমি যোৱাকালি ৰাতি এইটো ঘৰত আমি ষ্টে কৰিছিলোঁ। গৌতমহঁত আছে তাতে আৰু এয়া শশাংক দা এয়া ৰাতি কেনে লাগিল? ইয়াত এনেকুৱা কথা মানে কোনো আহি ইয়াত বেয়া পাবই নোৱাৰে, কাৰণ ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান মুকলিমূৰীয়া এই পৰিৱেশ। আপোনালোকৰ যদি প্ৰকৃতিৰ মাজত একাত্ম হ'ব ইচ্ছা আছে এটা ৰাতিত, তেতিয়াও আপোনালোকে বাঘমৰা ৰিজৰ্টত আহিব পাৰে। প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ খুবেই ধুনীয়া, আপোনালোকে নকৈ নোৱাৰে, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এই প্ৰাকৃতিক সৌন্দৰ্যৰ কথা। নদীৰ পাৰৰ বতাহ, ব্ৰহ্মপুত্ৰৰ পাৰৰ বতাহ, সেইবিলাক বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ হয়। যোৱাকালি ৰাতি আমি সেইখিনিত জুই পুৱাই আছিলোঁ, জুই, আপঙৰ জুতি, এনেকৈ খুব ভাল লাগিছিল। মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ গৈছিল আৰু গোপৰো চাৰ্জ শেষ হৈ গৈছিল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। কথাটো হ'ল এনেকুৱা, যোৱাকালি যেতিয়া মোবাইলটো হেৰাইছিল মই বহুত ভয় খাইছিলোঁ, কাৰণ মোবাইলটো হেৰুৱাটো বৰ ডাঙৰ কথা নহয়। মোবাইলটোৰ ভিতৰত যিখিনি আমাৰ ডকুমেণ্টছ থাকে, ফটো থাকে, সেই বস্তুখিনি হেৰুৱাহে বহুত ডাঙৰ কথা। আপোনালোকে সদায় এটা কথা ভাবিব, আপুনি যদি কাৰোৰ লগত বেয়া কৰা নাই, আপোনাৰ লগতো কেতিয়াও কোনেও বেয়া নকৰে। মোৰ লগতো সেইটোৱে হ'ল চাগে। কি বৰ ধুনীয়াকৈ মোবাইলটো মোক দিবলৈ আহিছিল। আজি যাম পিছে মাজুলীলৈ যিকোনো এখন সত্ৰত থাকিম, আউনীহাটী বা কমলাবাৰী যিকোনো এখন সত্ৰত থাকিম। চাই থাকিব ট্ৰেভেল উইথ NYN। এয়া খুৰী কৰবালৈ গৈছিল, ঋষভ দাহঁতৰ আহিলে। ক'ত গৈছিল? সেইযোৰ কি জোতা দেখোন এৰি থৈ আহিছিল। এয়া ঋষভ দাৰ এডভেঞ্চাৰ ঋষভ দাৰ মাতৃ হয়। যোৱাকালি ৰাতিয়ে লগ পাইছিলোঁ, খুব ধুনীয়াকৈ আমাক আপং বনাই দিছিল। চাওক না, এই কি ধুনীয়াকৈ এইবিলাক সজাই থৈ দিছে। ইয়াতে আপুনি চাংঘৰতো থাকিব পাৰে, কেম্পতো থাকিব পাৰে। আমি আছিলোঁ চাংঘৰত। এইবিলাক বগৰী ইচ্ছা কৰিলে খাবও পাৰে, লৈও যাব পাৰে। মই কেইটামান লৈ যাম আৰু মই বাইদেউক যোনবাক কৈছোঁ যে অকণমান আচাৰ দিব, তেওঁ মোক দিম বুলি কৈছে বাৰু। আচাৰ বনাইছিল বোলে। আৰু স্পেচিয়েলি থেংকছ ফৰ গীত মেধি, যি মোৰ মামাৰ ল'ৰা হয়, চাইকেলিষ্ট। বহুতখিনি সহায় কৰিছে আৰু সি নহ'লে এইটোৰ কথা মই চাগে নাজানোহেঁতেন। সি আহি থাকে ইয়াতে আৰু সেইকাৰণে ময়ো ইয়াতে অহা গৈছে। চ' মেনি থেংকছ গীত। যদি চাই আছা ভিডিঅ'টো, আপোনালোকে ইচ্ছা কৰিলে এই ওপৰৰ গছৰ ডালেৰে এনেকৈ আৱৰি থকা চাংঘৰটোতো থাকিব পাৰে। এনেকৈ উঠি গৈ খটখটিবিলাক চাওক, এনেকুৱা পৰিবৰ ভয় নাথাকে ওপৰৰ পৰা।
জোন বাইদেৱে কোৱা মতে আমাৰ গীতদাহঁত যেতিয়া আহে এইটো ৰুমতে বোলে এনেকৈ থাকে সৌকেইখন আমাৰ বাইক ধুনীয়া বগৰী চাহ আপোনাৰ ইয়াৰে হয় ঘৰৰ এয়া খুৰীয়ে মোক আলু দিলে কেইটামান বৰ সোৱাদৰ ৰাতি পুৰিও খাইছোঁ আলুকেইটা বহুত সোৱাদৰ আৰু আলুকেইটা আৰু সেই লোভ সামৰিব নোৱাৰিয়ে খুৰী কৈছিলোঁ যে খুৰী আলু কেইটামান দিয়ক এই খুৰীয়ে মৰমতে আলু দিলে কেইটামান মোক বহুত বহুত ধন্যবাদ এয়া লাল চাহ দি দিলে আৰু এয়া কণী ভাজি আৰু লাই শাক ভাজি পালেং শাক ভাজি চৰি পালেং শাক এইফালে গপ্ৰ' ফাইল কপি হৈ আছে ধুনীয়াকৈ এইটো মোৰ লেপটপ সেইফালে মই কৰি আছোঁ এইফালে গৌতমে কৰি আছে ধুনীয়াকৈ এয়া গৌতম ভাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আহিবানে আহিলে ইয়াতে নাহা বেলেগ এক্সপ্ল'ৰ তেতিয়াহে হ'ব ৰাইট ইয়াৰ ৰিচান্দাহঁতৰ জোনবা আৰু এয়া মোক আচাৰৰ ৰাতি আচাৰ খাইছিলোঁ আমি আচাৰ বনাইছিল আৰু গাহৰি কিহেৰে বনাইছিল বাঁহগাজ একদম মানে ভাবিব মানে একদম কি ক'ম আৰু মানে জিভাত এতিয়াও সোৱাদটো তাৰে লাগি আছে আৰু আচাৰ দিছিল বগৰীৰ আচাৰ যি পাহৰিব নোৱাৰি মোৰ জিভাৰ পাহৰিব নোৱাৰি জুতি পাহৰিব মই আচাৰ খুজিছিলোঁ আৰু এয়া জোনবাই আচাৰটো দিলে বহুত বহুত ধন্যবাদ বাইদেউ কি ক'ব কেনেকুৱা মানে এতিয়া আৰম্ভ কেতিয়া কৰিছিল এইটোতো তোমাৰ 2014 মানৰ পৰা ষ্টাৰ্ট হৈছে ন ইয়াৰ আগতে সেই বালিত আছিল এতিয়া ইয়াত আনিছে ফাইনেলি ইয়াত আনিছে সদায় খোলা থাকে গোটেই মানে ছিজন ৱাইজ বুলি নহয় আৰু এতিয়া হেৰিটো মানে আন ছিজনতো খোলা থাকে আৰু থকাৰ সুবিধাবিলাক কেনেকুৱা ইয়াতে থকাৰ সুবিধা এয়া কটেজ দিছো কটেজ 6খন আছে ট্ৰী হাউচ আছে ট্ৰী হাউচত থাকিব পাৰে কটেজত থাকিব পাৰে টেণ্টতো থাকিব পাৰে গৰমত টেণ্টত থাকিব নোৱাৰিতো কটেজত থাকিব পাৰে আপোনালোকে আহিব বাঘমৰা ৰিজৰ্ট চাব এক্সপ্ল'ৰ কৰিব প্ৰকৃতিৰ লগত একাত্ম হ'ব ভাল পাব বাঘমৰা ৰিজৰ্টৰ পৰা এতিয়া ধুনীয়াকৈ যাব ওলাইছোঁ প্ৰকৃতিক উপভোগ কৰি আপোনালোকেও আহিব পাৰে প্ৰকৃতিক উপভোগ কৰিবলৈ বাঘমৰা ৰিজৰ্ট যোৰহাটৰ পৰা বেছি দূৰ নহয় ওচৰতে পাব ব্ৰহ্মপুত্ৰ নদী খুব ধুনীয়া এইফালে গৌতমহঁতে ফটো উঠি আছে গৌতম দেৱৰাজ বহুত বহুত ধন্যবাদ গৌতমলৈ যি মোক বেগ বন্ধত সহায় কৰি দিলে ভালেখিনি সৌৰভ দেৱৰাজ গোটেইখিনি আমাৰ টিমেই হেল্পফুল গোটেইখিনি আজি যাম মাজুলীত থাকিম কোনখন সত্ৰত থাকিম এতিয়ালৈকে ঠিক কৰা নাই মাজুলীৰ সত্ৰত থাকিম গোটেইখিনি একেলগে চাই থাকিব ট্ৰেভেল উইথ NYN এয়া মাজুলী যোৱা ৰাস্তাত সোমাইছোঁ মাজুলী মানে নিমাতী ঘাট প্ৰথমে পাব লাগিব নিমাতী ঘাট আমি পাই গ'লোঁ নিমাতী ঘাট এক প্ৰকাৰ ক'ব গ'লে নমতা ঘাট যি ঘাটৰ মাত নাই সেয়াই হৈছে নিমাতী ঘাট মাটিঘাটৰ এখন দাদাৰ হোটেলত এয়া গুড় দিয়া গাখীৰ দিয়া চাহ এয়া ধুনীয়াকৈ দি দিছে ৰুটি কণী ভাজি চব্জি সেই খোৱাহে কথা আহি থাকোঁতে ভাইটি এজনক লগ পালোঁ হঠাতে মাতষাৰ দিলে হেৰি তোমাৰ নামটো কি মনো ভিডিঅ' কি আগৰ পৰা চাই আছিলা মোৰ আচ্ছা কেনেকুৱা পাব ভিডিঅ'বোৰ আচ্ছা বহুত বহুত তোমাৰ ঘৰ আচ্ছা ইয়াত কিবা কামত আহিছিলা আচ্ছা ঠিক আছে লগ পাই ভাল লাগিল এয়াই শশাংক দাই আমাৰ 5জনৰ কাৰণে টিকট লৈ আহিছে টিকট কাটিছিলোঁ যদিও এবাৰ কেঞ্চেল হ'ল আমাৰ মানে আহোঁতে অকণমান পলম হ'ল আৰু সেইকাৰণে ফেৰি মিছ এই 5জনৰ আমাৰ টিকট ধুনীয়াকৈ এতিয়া যাব লাগে বাইক ৰেডি একদম ধুনীয়াকৈ যাবহে বাকী আমি
এয়া আমি আহি পাই গ'লোঁ মাজুলী ফিৰখিনি কমক তাৰপিছত বাইককেইখন ওলাম অকণমান সময় ৰৈছোঁ আহি পালোঁ হেঁপাহৰ মাজুলী কোনোবা যদি মোক সোধে যে তোমাৰ ম আখৰেৰে যোৱা প্ৰিয় শব্দ তিনিটা কি কি সেই তিনিটা প্ৰথম শব্দ মা দ্বিতীয় শব্দ মাজুলী আৰু তৃতীয় শব্দ হ'ল মাটি এয়াই হৈছে আমাৰ আপোন মাজুলী মই চাৰিবাৰ আগত আহিছোঁ এইবাৰৰ সৈতে পাঁচবাৰ মাজুলীত আহিলোঁ এইবাৰৰ সৈতে আৰু লগত আনিছোঁ এইবাৰ গোটেই ফুল টিম এইবাৰ লৈ আহিছোঁ চাই থাকিব ট্ৰেভেল উইথ স্নান আজি যাম সত্ৰৰ ফালে সত্ৰবিলাক চাম ভকত বৈষ্ণৱক লগ কৰিম এটা আধ্যাত্মিক পৰিৱেশত আমি একাত্ম হ'ম আজি কালি একাত্ম হৈছিলোঁ পৰিৱেশৰ লগত আজি একাত্ম হ'ম আধ্যাত্মিক পৰিৱেশৰ লগত ৱেলকাম টু মাজুলী এটা কিবা পৰ্যটন তথ্য কেন্দ্ৰ বনাইছে মাজুলীত খুবেই প্ৰয়োজন মাজুলীলৈ বহুত পৰ্যটক আহে আমাৰ মই গৌৰৱ কৰি কওঁ অসমতকৈ বাহিৰৰ পৰ্যটক মাজুলীত বেছি আহে যোৰহাটৰ মানুহে আজিলৈকে দেখা নাই মাজুলী কিন্তু বাহিৰৰ পৰা বহুত মানুহে আমাৰ এই সুন্দৰ মাজুলী যি নদীদ্বীপ সেয়া চাব আহে এক গৌৰৱৰ কথা এক গৌৰৱৰ বিষয় আপোনালোকেও আহিব পৰিয়াল লৈ আহিব অকলে হ'লেও আহিব চাব উপভোগ কৰিব প্ৰকৃতিৰ সৌন্দৰ্য কি প্ৰকৃতি কেনেকুৱা কৃষ্টি কি সংস্কৃতি কি সকলো ফালৰ পৰা মাজুলী অগ্ৰণুৱা এইখন হ'ল মাজুলী থানা মোৰ সোঁহাতে এইখন মাজুলী থানা এয়া আমি যাই আছোঁ আউনীহাটী সত্ৰ মই বিষয়ববীয়াৰ লগত কথা বতৰা পাতি ল'লোঁ এতিয়া আমি গৈ আছোঁ আউনীহাটী সত্ৰ আজি ৰাতিটো কটাম আউনীহাটীৰ সত্ৰত এক প্ৰকাৰ ভক্তিভাৱেৰে আউনীহাটী সত্ৰ আৰু 1 কিলোমিটাৰ সত্ৰৰে সোমোৱা ইয়াতে এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে আমি যাব লাগিব এয়া লিখা আছে আউনীহাটী সত্ৰ আপোনালোকে আহিব পাৰে ভক্তিপ্ৰাণত বুৰ যাবলৈ এয়াই আউনীহাটী সত্ৰৰ গেট তোমালোক আহি থাকা আমি পিছত ফটো উঠিম আউনীহাটী সত্ৰত মই আগতেও আহিছোঁ এইবাৰো আহিলোঁ খুবেই ধুনীয়া আউনীহাটী সত্ৰ আজি এয়া আমি ভদ্ৰেশ্বৰ শৰ্মা দেৱৰ ঘৰৰ অতিথি হৈছোঁ এনেকৈ আমাক ভাত খাব দিছে এইজন ভাইটি এইজন বহুত কষ্ট কৰিছে আৰু এইজন দেও এতিয়া মই ভাতখিনি খাই লওঁ পিছত লগ পাই আছোঁ আপোনালোকক এমুঠিমান মানুহৰ ভিতৰত ধ্ৰুৱদাও এজন ধ্ৰুৱদা মাজুলীৰ হয় মই আহি থকা গম পাই যেতিয়া ষ্টেটাছ পাইছিল তেতিয়া ধ্ৰুৱদাই কল কৰিছিল যে এবাৰ আহিবা আজি এবাৰ দেখা দিলোঁ বহুত ভাল লাগিল ধ্ৰুৱদা কি ক'বা মানে তোমালোকৰ ঠাই চাব আহিছোঁ ক'ত ফুৰিলে ভাল হ'ব কি কোৱা তুমি মাজুলীখন ভালকৈ এক্সপ্ল'ৰ কৰা আচ্ছা ভাল মেমৰিজ লৈ যোৱা তাকে ভালদৰে মেমৰি মানে মাজুলী হৈ পেলাই আপলোড কৰা ইউটিউবত বেলেগক দেখুওৱা যাতে আৰু আহে মানুহ আৰু আহে তাৰে চেষ্টা কৰি আছোঁ আৰু থেংক ইউ ছ' মাছ তোমাক লগ পাই ভাল লাগিল তোমাকো লগ পাই বহুত ভাল লাগিল লগ পাম আৰু আপোনাৰ তোমাৰ চেনেলটো গ্ৰ' হওক ছাবস্ক্ৰাইবাৰ বহুত ধন্যবাদ তাৰ কাৰণে আপোনালোকেও চাই থাকক ট্ৰেভেল উইথ নয়ন আগলৈ নতুন ভিডিঅ' আহি থাকিব চাই থাকিব ট্ৰেভেল উইথ নয়ন এম আই ৰাইট ৰাইট য়েছ ছাবস্ক্ৰাইব ইট